নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। বন্ধু বান্ধৱীসকল, ৰং টিভিত সম্প্ৰচাৰিত হোৱা সকলোৰে জনপ্ৰিয় মৰিচিকা ধাৰাবাহিকত কস্তুৰীৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচলতে কোন হয়? তেওঁৰ প্ৰকৃত নাম কি? ঘৰ ক'ত? এই সকলোবোৰৰ বিষয়ে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। গতিকে বলকচোন বেছি পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, কস্তুৰীৰ প্ৰকৃত নাম হৈছে শ্যামন্তিকা শৰ্মা। তেওঁৰ জন্ম হৈছিল 1982 চনৰ 13 মে' তাৰিখে ওদালগুৰি জিলাৰ টংলাত। শ্যামন্তিকা শৰ্মাৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালৰ মুঠ সদস্যৰ সংখ্যা হ'ল 6 জন। মাক দেউতাক, এজনী ভনীয়েক আৰু 2জন ভায়েক আছে। শ্যামন্তিকা শৰ্মাৰ দেউতাকৰ নাম হৈছে ভদেশ্বৰ শৰ্মা আৰু মাকৰ নাম হৈছে হিমানী শৰ্মা আৰু স্বামীৰ নাম হৈছে সুপ্ৰতিম দাস। শ্যামন্তিকা শৰ্মাৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ স্কুলীয়া জীৱন আৰম্ভ কৰে মহৰ্ষি বিদ্যা মন্দিৰৰ পৰা। সন্দিকৈ গাৰ্লছ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰে। শ্যামন্তিকা শৰ্মাৰ হাইট আৰু ৱেইটৰ কথা ক'বলৈ গ'লে তেওঁৰ হাইট হৈছে 5.4 ইঞ্চ এপ্ৰক্স আৰু ৱেইট হৈছে 63 কেজি এপ্ৰক্স। শ্যামন্তিকা শৰ্মাই অভিনয় কৰা প্ৰথমখন ভিচিডিৰ নাম হ'ল ৰংমন। 2009 চনত মুক্তি লাভ কৰা জীৱন বাটৰ লগৰীত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল আৰু তাৰ পিছত জানমণিত অভিনয় কৰাৰ পিছৰে পৰা সকলোৱে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। শ্যামন্তিকা শৰ্মাই বহুতো অসমীয়া ভিডিঅ' গানত অভিনয় কৰিছে। শ্যামন্তিকা শৰ্মাই বহুতো অসমীয়া ধাৰাবাহিকতো অভিনয় কৰিছে। দামিনী ধাৰাবাহিকখনতো তেওঁ অভিনয় কৰিছিল। শ্যামন্তিকা শৰ্মাই ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা মৰিচিকা ধাৰাবাহিকখনত কস্তুৰীৰ চৰিত্ৰত অভিনয় কৰি আছে। আপোনালোকে বাৰু কস্তুৰীৰ অভিনয় চাই কেনেকুৱা পায় জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।